নমস্কাৰ বন্ধুসকল, অসম টেক 24 ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে চাগে। বন্ধুসকল, থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছেই চাগে মই আজি কিহৰ ওপৰত ডিছকাছ কৰিব ওলাই আছোঁ। আজি মই আপোনালোকক হোৱাটছএপৰ এনেকুৱা এটা ছেটিংছৰ বিষয়ে জনাব ওলাইছোঁ, যি ছেটিংছৰ সহায়ত আপোনালোকে গম পাব যে আপোনালোকৰ হোৱাটছএপৰ মেছেজটি আপোনালোকৰ বন্ধু বা বান্ধৱীয়ে কৰিছে নহয়। কিয়নো আজিকালি প্ৰায় মানুহে হোৱাটছএপৰ ব্লু টিক মাৰ্কটো হাইড কৰি ৰাখে, গতিকে আপোনালোকে গম পোৱাত অসুবিধা হয় যে আপোনালোকৰ হোৱাটছএপৰ মেছেজটি আপোনাৰ বন্ধু বা বান্ধৱীয়ে পঢ়িছে নে নাই। কিন্তু আজি এনেকুৱা এটা ট্ৰিক লৈ আপোনালোকৰ মাজত আহিছোঁ, যি ট্ৰিকৰ সহায়ত আপোনালোকে কোনোবাই যদি হোৱাটছএপৰ ব্লু টিক মাৰ্কটো হাইড কৰি ৰাখিছে তথাপিও আপোনালোকে তেখেতে সেই মেছেজটো পঢ়িছে নাই তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। গতিকে বেছি পলম নকৰি আলোচনা আগবাঢ়ি যাওঁ। তেন্তে বন্ধুসকল, আমি ইতিমধ্যে আমাৰ মোবাইল স্ক্ৰীণত আহি গ'লোঁ। মোবাইল স্ক্ৰীণত অহাৰ পিছত আমি আমাৰ হোৱাটছএপটো অ'পেন কৰি ল'ম। হোৱাটছএপটো অ'পেন কৰাৰ পিছত আমি এটা মেছেজ দিলোঁ। মই আগতে মেছেজটি ৰাখিছোঁৱেই, কিন্তু মই এতিয়ালৈকে গম পোৱা নাই যে মেছেজটো চাইছে নে নাই চোৱা। নিশ্চয় তেখেতে মোৰ বন্ধুৱে নিশ্চয় ব্লু টিক মাৰ্কটো হাইড কৰি ৰাখিছে, গতিকে মই মেছেজটো চাইছে নে নাই চোৱা গম পোৱা নাই। গতিকে মই আৰু এটা মেছেজ দি আপোনালোকক দেখাই আছোঁ। এনেই মেছেজ এটা দিলোঁ। মেছেজটো দিলোঁ, কিন্তু ডাবল টিক ওলাইছে। এতিয়া মই চাইছে নে নাই কিন্তু গম পোৱা নাই মেছেজটো। এতিয়া মই কি কৰিম, আপোনালোকক সেই ট্ৰিকটো শিকাব ওলাইছোঁ, যি ট্ৰিকৰ সহায়ত আপোনালোকে গম পাই যাব আপোনাৰ বন্ধু বা বান্ধৱীয়ে আপোনাৰ মেছেজটো সঁচাকৈ পঢ়িছে নে নাই পঢ়া, নে পঢ়িও আপোনালোকক মেছেজ ৰিপ্লাই দিয়া নাই। সেই ট্ৰিকটো হ'ল অতি সহজ ট্ৰিক, আপোনালোকক দেখাব ওলাইছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত পাই যায়। ছাবস্ক্ৰিপশ্যন সম্পূৰ্ণ ফ্ৰী, গতিকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু কিবা যদি প্ৰব্লেম হয় তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব পাৰিব। গতিকে আহকচোন আমি ট্ৰিকটো কেনেকৈ শিকি লওঁ। প্ৰথমে আপোনালোকৰ মেছেজটো এনেদৰে ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ছাইডত দেখিছে 3টা ডট আছে, তাত আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এটা ইনফো বুলি অপশ্যন ওলাই গ'ল, তাত আমি ক্লিক কৰিলোঁ। ইনফো অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব গৈছে ৰিড, ডাবল টিক ওলাই গ'ল, দিব যে আপোনাৰ বন্ধু বা বান্ধৱীয়ে আপোনাৰ মেছেজটো পঢ়িছে নাই। ইয়াত দেখিছে আপোনালোকে ডাবল টিক ওলাই গ'ল, তাৰ মানে হ'ল যে আপোনাৰ বন্ধু বা বান্ধৱীয়ে আপোনাৰ মেছেজটো অলৰেডি ৰিড